নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম। গাইজ, আজি এটা ব্লগ বনাবলৈ গৈ আছোঁ নতুন টপিকৰ ওপৰত। গতিকে ভিডিঅ'টো শেষলৈকে চাব আপোনালোকে। কেনেকুৱা লাগিল চাই আমাক জনাব কমেণ্টৰ জৰিয়তে। হেল্ল' গাইজ, আমি গৈ আছোঁ নদীলৈ। আহক আপোনালোকক দেখুৱাওঁ আমাৰ নদীখন। আপোনালোকক যে কৈছিলোঁ আমাৰ নদীখন এনেকুৱা তেনেকুৱা আগৰ ভিডিঅ' এটাত দেখুৱাবলৈ গৈ আছোঁ। গাইজ, মোৰ লগত গৈ আছে আমাৰ ভাইটি পোৱালি। এই মোবাইলটো আজি কেমেৰা কৰিব। উফ গাইজ, চক গৰুৱে গৰু। এটা আমাৰ ঘৰটো পাছফালৰ পৰা তামোল বাৰী আছে, বাগানৰ মাজতে বুলি ক'ব লাগিব। এইফালেও বাগান, সেইফালেও বাগান, মুঠতে সকলোতে বাগানে বাগান। আৰু मैं क्या करूं फिर, जॉब छोड़ दूं? আমি যাওঁ এতিয়া গাইজ। এইটো বাগানৰ ৰাস্তা আছে। এনেকে গলি গলি যাওঁ ভাইটি আৰু মই। আপোনালোকে চাই থাকিব। গাইজ চক, বাগানত আপোনালোকৰ চাইডে পাত ছিঙিলে না নাই ছিঙা ক'ব, আৰু আপোনালোকে ক'ৰ পৰা চাই আছে ক'ব। আমাৰ ইয়াততো মানে গাইজ কি ক'ম আৰু, অসমৰ নৰ্থ ইষ্ট বুলি ক'লে মানে চাহ খেতিৰ বাবে বিখ্যাত, নহয় জানো গাইজ? এতিয়া চবফালেতো চাহৰ ছিজন আহিলে এতিয়া। হিয়াৰ বাহিৰ সুৰ হোৱানা, সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা, প্ৰেমৰ চুপাসনা, প্ৰেমৰ চুপাসনা, চলো কাম অন। প্ৰেমৰ চুপাসনা, বাকুৰি ইয়াত পাত ছিঙি আছে। সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা, প্ৰেমৰ চুপাসনা, গীতেৰে সুৰেৰে ऐसे तो नहीं होता है। প্ৰণয়ৰ গানা, মনৰে ভৱনে পৰম চকুৰ ভাষাৰ কোৱানা, গীতেৰে সুৰেৰে হিয়াৰে বেগেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে গাইজ, আমি নদীলৈ যাওঁ বলক। নাই এইখন দেখিছে, এই হাবিখনৰ পাছফালে আছে। আহক যাওঁ। A few moments later. তো গাইজ, বহুত দেৰি নহয় আৰু 10-15 মিনিট খোজ কঢ়াৰ পাছত, বাগানৰ মাজে মাজে অহাৰ পাছত আমি পাই গ'লো ফাইনেলি দিহিং নৈ। উফ গাইজ, নদী বাঢ়ি গোটা মানে ঘোলা পানী আৰু কি ক'ম। চব কিখন দেখিছে, ট্ৰেক্টৰ বালি উঠাই আছে। আমি আৰু দুদিনমানৰ আগত অহা হ'লে মানে ইয়াত কি ক'ম আৰু, আমাৰ এইটো এৰিয়াত মানে জাগোন এৰিয়াত আৰু বেলেগ অঞ্চলতো চাগে বৰষুণ দি আছে মেবি। আমাৰ এইটো এৰিয়াত 4-5 দিন আজি একে লেঠাৰিয়ে মানে বৰষুণ দি আছে। আজি অকণমান ৰ'দটো ওলাইছে। আৰু কোনফালে আছে বেলিটো। গাইজ, পাই গ'লো ফাইনেলি নদী। আমি পাই গ'লো নদী। ফাইকখন গাইজ দেখিছে নাই, ট্ৰেক্টৰ কোনফালে আছে? এইখন ট্ৰেক্টৰ দেখিছে, ইয়াত বালি উঠাই আছে গাইজ। কেনেবাকে যদি ৰাত পানী ফুল হৈ যায় তেন্তে চেছ, কাহানী খতম। बाय बाय, टाटा, गुड बाय, गया। গাইজ, যিহে চেঁচা পানী। লৈ যোৱা এখন বুঢ়ীদিহিং, এইটো ঘাটটোক কয় ৰাণী ঘাট। ইয়াত নাও এখন আছে। গাইজ, আপোনালোকে কোনে কোনে নাও উঠি পাইছে কমেণ্ট কৰি জনাব আমাক হা। নাৱত উঠিবি ভাইটি। নাওখন ভঙা, নাৱত উঠিম বুলি ক'লেও বঠা চঠা নাই, হাতে চলাব লাগিব।
নুঠো গাইছ আজি বেলেগ এদিন গৈছিলোঁ আজি নাখন বান্ধি থৈ দিয়া আছে তথাপিতো ইমান ভয় পৰিম বুলি গাইছ মাছ মাৰো মাৰো লাগিছে না নহ'ব বাবা নহ'ব বহুত দিন হৈ গ'ল নাৱত উঠাই নাই মাছ ধৰিব নি পুলিটো চাওক গাইছ সৰি পানী কাউৰী এইবোৰ চব পলস গোটেই নদী বাঢ়িলে মানে এইবিলাক পলসে আহি শেষ হৈ যায় গোটেই আৰু নদীখন আমাৰ এই নদীখন গাইছ আমাৰ আইতাহঁতে কয় জানে গাইছ এই নদীখন হেনো আগতে আগত আছিলে হেনো এতিয়া তাৰ পৰা আহি ইয়াত পালে আৰু কেতিয়াবা চাওক যেতিয়া আহে ন গাইছ তেতিয়া মানে এইবিলাক আগতে মানে আমাৰ আইতাহঁতে কোৱা মতে এই ইমানটো মানতে আছিলে হেনো গাইছ আৰু এইবিলাক খাতৰা চব এই খাতৰাবিলাকে সীমা আছিলে আৰু ইয়াৰ ওপৰে চবতে বালি আছিলে কিন্তু বৰ্তমান সময়ত চব হয় নহয় কথাত কথা কয় সময় পৰিৱৰ্তনৰ লগে লগে সকলোবোৰ পৰিৱৰ্তন হৈ যায় এইবিলাক প্ৰকৃতিয়ে হওক বা ৰিলেশ্যনশ্বিপে হওক এটা দুটা আছে বহুত দিন হৈ গ'ল বগৰী খোৱা নাই বগৰী খাম বুলি ক'লে মানে মায়ে গম পালে দিবহে কাৰণ কাঁহ হৈ আছে ভাইটি উঠি গৈছে কি কৰিব জানো উঠিবি নেকি উঠিব হেনো গাইছে চাওঁ খাই চাওঁ আপোনালোকে বগৰী খাব মন গ'লে আহিব আমাৰ এইফালে মানে এতিয়া নহয় আৰু ছিজনত মানে যেতিয়া বগৰী টাইম হ'ব ন তেতিয়া আহি যাব মই ফুৰাবলৈ লৈ আনিম আপোনালোকক ইয়াত বগৰী গছ বহুত আছে ইয়াত অকল এটাহে দেখিছে হাইখিনি দেখিছে নাই নদী পাৰে কাষে নদী কাষে সেইবোৰ চব বগৰী গছ আমি যাওঁ ছিজনত খাওঁ এতিয়া বহুত দিন হৈ গ'ল ভাইটি গছত উঠি হিলাই আছে গাইজ বান্দৰৰ নিচিনা উঠি গ'লি গছৰ ওপৰত পৰিবি দেই ভালকে বগৰী হিলাই দিছে তলত পৰিছে যদিও গম নাই যাওঁগৈ আহক বহুত খেলিলোঁ ভিডিঅ' বনালোঁ আপোনালোকক ক'ম যে এই নদীখন ক'ৰ পৰা আহিছে কেনেকৈ ওলাইছে নদীখন সেইবিলাক আপোনালোকক ক'ম এতিয়া ভালকৈ ক'লেও নাযাব নকৰিব কাৰণ চাই মই ভাবোঁ যে এই নদীখনৰ ডিটেইলছ যদি অকণমান দি দিম মানে বুঢ়ীদিহিং নদীখনৰ কাৰণ আপোনালোকে গৈ কিনে এখন ব্ৰহ্মপুত্ৰ নদী আছে আৰু ক'ৰ পৰা সৃষ্টি হৈছে কেনেকৈ সৃষ্টি হৈছে ইয়াৰ ভাগো আছে নেকি আমি সকলোবিলাক ক'ম চাই 2000 years later
গাইজ আমি পাই গ'লো ঘৰ এতিয়া নদীখন কেনেকৈ উৎপত্তি কৰিছে ইয়াৰ বিশেষকৈ দুটা উৎস আছে এটা হৈছে যে আপোনাৰ নদিহিং নামটো হৈছে চাগে নদিহিঙৰ সৰু সোঁত এটাৰ পৰা বৈ আহিছে আৰু আনটো উৎস হৈছে আপোনাৰ পাটকাই নাগালেণ্ডৰ মানে পাটকাই ৰেঞ্জৰ মানে ওচৰে পাজৰে পাহাৰ এখন আছে আৰু সেই পাহাৰৰ পৰা বৈ আহিছে আৰু তেনেকৈ বৈ আহি লগ খাই বুঢ়ীদিহিঙৰ সৃষ্টি হৈছে আৰু আপোনালোকক কৈ দিওঁ যে বুঢ়ীদিহিঙৰ ইয়াৰ দীৰ্ঘতম বা বুঢ়ীদিহিংখন কিমান দীঘল বুলি ক'লে মানে এইখন হৈছে 380 কিলোমিটাৰ 380 কিলোমিটাৰ দীঘল বুঢ়ীদিহিংখন আৰু এইখন আপোনাৰ ক'লোৱে নদিহিং আৰু নাগালেণ্ডৰ পাটকাই ৰেঞ্জৰ পাহাৰ ওচৰৰ পৰা মানে এই দুটা সোঁতৰ পৰা সৃষ্টি হৈ বুঢ়ীদিহিং সৃষ্টি হৈছে আৰু এইখন হৈ চিধা ব্ৰহ্মপুত্ৰলৈ পৰিছে আৰু এই নদীখন মানে উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ মানে উজনি অসম আৰু অৰুণাচল প্ৰদেশৰ মানে মাজেৰে বৈ আহিছে আৰু ই ডিব্ৰুগড় জিলাত সোমাই কিনে মানে বোকাখাতৰ ওচৰে পাজৰে ব্ৰহ্মপুত্ৰত গৈ পৰিছে মানে বোকাখাত বুলিয়ে ক'ব পাৰি আৰু প্ৰায় মানে ওচৰে পাজৰে আৰু বোকাখাততে গৈ কিনে মানে ব্ৰহ্মপুত্ৰত গৈ মিলি গৈছে আৰু এই দিহিং নদী মানে এই দিহিং নদীখন য'ৰ পৰা মানে সৃষ্টি হৈ আহিছে তাৰ পৰা মানে এই অঞ্চলত মানে এই নদীখনৰ মানে আশে পাশে মানে বহুতো চহৰ আছে যেনেকৈ জাগুন হৈ গ'ল নাহৰকটীয়া তাৰপিছত আপোনাৰ লেখাপানী তাৰপাছত আছে মাৰ্ঘেৰিটা তিনিচুকীয়া এইবিলাক বহুত মানে ঠাই আছে আৰু নদী এই দিহিং কিনাৰৰ মানে পাৰৰ কাষে কাষে আৰু উপত্যকা দিহিঙৰ উপত্যকা বুলি ক'ব পাৰি আৰু আপোনাৰ এই দিহিং নদীখনক মানে এই দিহিং নদী বুলি কৈ আছোঁ গাইজ কাৰণ দিহিং নদীকে এই দিহিং নদীখনৰ মেইন বুলি ক'লে মানে মানুহে কয় আৰু মেইন বুলি ক'লে মানে আপোনাৰ পাটকাই পৰ্বত বুলি কোৱা হয় আৰু ইয়াৰ মানে কিছুমান থাকে ন উপনৈবিলাক থাকে মানে এই নদীখনৰ পৰা মানে এই বুঢ়ীদিহিং নদীখনৰ পৰা মানে ফাট মেলি যায় কিছুমান সৰু সৰু নৈ সেইবিলাকক উপনৈ বুলি কয় মানে ইমান সৰু ল'ৰা নিচিনাকৈ আছে বেয়া নহয় ইয়াৰ উপনৈবিলাক হৈছে আপোনাৰ হৈ গ'ল তিৰাপ নৈ নাম হৈছে চাগে তিৰাপ নৈ নামদাং নৈ তিৰাপ নৈ নামচাং নৈ আৰু বহুত আছে ইংৰাই নৈ বিছাম নৈ চেঁচা নৈ এইবিলাক বহুতো নাম আছে গাইজ যিবিলাক নেকি ইয়াৰ উপনৈ হয় মানে বুঢ়ীদিহিং নদীৰ পৰা ফাট মেলি কিনে গৈছে আৰু এইবিলাক একোটা গাইজ ভিডিঅ'টো বেছি দীঘলো নকৰোঁ আৰু মইও ইমান নাজানো বুঢ়ীদিহিং নদীৰ বিষয়ে কাৰণ মইতো আগৰ মানুহ নহয় মানে বহুত আগৰ নহয় আৰু যিবিলাক মানে ৰিচাৰ্চ কৰি কিনে বা আনৰ মুখত শুনিবলৈ পাওঁ আৰু মা দেউতা ককা আইতাহঁতৰ শুনিবলৈ পাওঁ সেইবিলাকে আপোনালোকক ক'লোঁ আৰু আজিৰ ভিডিঅ'টো গাইজ ইমানতে সমাপ্ত কৰিছোঁ যদি আপোনালোকক দিহিং নদীৰ বিষয়ে জানি ভাল লাগিল বা কিছুমান আপোনালোকে ভাবে যে নজনা কথা কিছুমান শিকিবলৈ পালে তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু গাইজ শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত কেনেকুৱা লাগিল ভিডিঅ'টো